এক্সপ্ৰেছল চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত আলোচনা কৰিম যে ভূটানৰ পৰা অহা পানীৰ সোঁতৰ বিষয়ে আৰু লগত আলোচনা কৰাৰ চেষ্টা কৰিম ই অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ। প্ৰথমতে আপোনালোকক জনাওঁ যে যোৱা 26 মে তাৰিখে মিডিয়াত প্ৰথমতে খবৰ ওলাইছিল এই বুলি যে ভূটানে অসমলৈ অহা পানীৰ সোঁত বন্ধ কৰি দিছে। কিন্তু খবৰটো ভূটান চৰকাৰৰ কাণত পৰাৰ লগে লগে তেওঁলোকে অফিচিয়েল ষ্টেটমেণ্ট দিলে এই বুলি যে আমি ভূটানে সদায় ভাৰতৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব বিচাৰোঁ আৰু পানীৰ সোঁত বন্ধ কৰি দিয়া কথাটো সম্পূৰ্ণ ভিত্তিহীন, ভাৰতৰ লগত ভুল বুজাবুজি সৃষ্টি কৰাৰ উদ্দেশ্যে এয়া হয়তো এক স্বাৰ্থপৰ বা স্বাৰ্থজনিত এক অভিসন্ধি। গতিকে আপুনি ভাবিব পাৰে যে ভূটানে কোনটো পানীৰ সোঁতৰ কথা কৈছে আৰু এই পানী নহ'লে বাৰু আমাৰ কি হ'ব বা বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত ইয়াৰ কি প্ৰভাৱ পৰিব। এই প্ৰশ্নৰ উত্তৰত ক'ব পাৰি যে অসমৰ কিছুমান জিলা যেনে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এইকেইখন জিলাই ভূটানৰ লগতে লাগি আছে, অৰ্থাৎ ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে। কিন্তু এই জিলাকেইখনৰ ভিতৰত ওদালগুৰি আৰু বাক্সা জিলাৰ 25খনতকৈ অধিক গাঁৱৰ খেতিয়কবোৰে কৃষি কাৰ্যৰ বাবে ভূটানৰ পৰা অহা যি কালা নদী, সেই কালা নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল আৰু এনে ক্ষেত্ৰত ভূটানৰ পানী আমাৰ অসমৰ বাবে বিশেষকৈ বাক্সা আৰু ওদালগুৰি জিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে বিষয়টো বুজাৰ বাবে গুগল মেপৰ সহায় লৈছোঁ। এই মেপখনত দেখিছে বাক্সা আৰু ওদালগুৰি ভূটানৰ লগতে লাগি আছে আৰু একেবাৰে তলত দেখিছে এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। আপোনালোকে জানে যে খেতি বাতিৰ কাৰণে এখন নদীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বা এখন নদীৰ গুৰুত্ব কিমান। যদিও আপোনালোকে দেখিছে যে মেপত বাক্সা জিলাৰ তলতে যেন ব্ৰহ্মপুত্ৰ নদীৰ সোঁত আছে, আচলতে তেনেকুৱা নহয়। ব্ৰহ্মপুত্ৰ নদী বাক্সা আৰু ওদালগুৰিৰ পৰা বহু আঁতৰত। গতিকে এনে ক্ষেত্ৰত ওচৰতে থকা ভূটানৰ কালা নদীৰ যি পানীৰ সোঁত, সেই পানীৰ ওপৰতে কৃষি কাৰ্যৰ বাবে ওদালগুৰিৰ কৃষক ৰাইজে নিৰ্ভৰ কৰিব লগা হৈছে। কিন্তু মাজতে কি হৈছিল যে প্ৰায় লকডাউনৰ পিছৰে পৰা ভূটানৰ পাৰ্শ্বৱৰ্তী এলেকা ওদালগুৰি আৰু বিশেষকৈ বাক্সা জিলাৰ কৃষকসকলে ভূটানৰ পৰা পানী কমকৈ অহাৰ কথাটো উপলব্ধি কৰিলে। ইফালে লকডাউনৰ বাবে মানে কৰোণা মহামাৰীৰ বাবে ভূটানেও বৰ্ডাৰ বন্ধ কৰি ৰাখিছে, যাৰ ফলত কৃষকসকলে ভাবিলে যে ভূটানে অসমলৈ পানী দিয়াটো বন্ধ কৰিলে। কিন্তু ভূটানৰ পৰা অহা অফিচিয়েল ষ্টেটমেণ্টে এই বুলি জনাইছে যে বিশেষ প্ৰাকৃতিক কাৰণত যেনে ডাঙৰ ডাঙৰ পাথৰ বা শিল আদি সোঁতৰ মাজত পৰি কি হৈছে, নদীৰ যি সোঁত সেই সোঁতটো ব্লক হৈ গৈছে আৰু তেওঁলোকে পানীৰ সোঁত অব্যাহত ৰাখিবৰ বাবে ইতিমধ্যে কৰ্মচাৰীও নিয়োগ কৰিছে। গতিকে অসমৰ চিফ ছেক্ৰেটাৰী ইতিমধ্যে ইয়াৰ নামটো কুমাৰ সঞ্জয় কৃষ্ণই ইতিমধ্যে টুইটাৰটো জনাইছে যে অলপতে মিডিয়া ৰিপৰ্টাৰবোৰে ভূটানে পানীৰ স্ৰোত বন্ধ কৰাৰ যি খবৰ প্ৰকাশ কৰিছিল সেয়া সম্পূৰ্ণৰূপে ভুল। আচলতে বিশেষ প্ৰাকৃতিক কাৰণত পানীৰ সোঁত ব্লক হৈছিল আৰু ভূটান চৰকাৰে প্ৰকৃতপক্ষে আমাক কি কৰিছে, এই ক্ষেত্ৰত সহায় কৰিছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত কি ভাবে আমাক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো বিশেষ ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।